গাইজ তো আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ বি ব্লগ চেনেললৈ। আৰু এতিয়া সেকেন্ড ভিডিঅ' হয় আমাৰ। আৰু এতিয়া আমি যাম বিকাশ দাক লগ ধৰিবলৈ। এতিয়া বিকাশ দাই 2টা বজাত নেহেৰু পাৰ্কত আছে আহিব, মানে আমি লগ ধৰিব যাই আছোঁ যিহেতু সেকেন্ড ভিডিঅ' হিচাপত। আৰু আমাৰ এয়া মেইন মানুহ বিমল যাম, লগ পাম, তাতে কথা পাতিম, পাৰিলে আপোনালোক দেখুৱাই থাকিম। লেটছ গ' দিয়ক তে মই ৰেডি হৈ ল'লোঁ, চাই লওক এনেকুৱা। আৰু এইটো আমাৰ ৰাইডাৰ। ঠিক আছে তে যাওঁ, চাই থাকক। ঠিক আছে, লগ পাওঁ আৰু। বাইকত বহি ল'লোঁ, এতিয়া যাওঁ আৰু ওলাওঁ। ঠিক আছে, ৰাইডাৰৰ লগত I can't wait to leave this town, 'cause lately I've been feeling down. The cold nights just don't feel the same. Like my life inside a car, hit the button, drive real far, but that record only die. I'm dreaming of you, I dream of a new night. Fight in the dark till we see the sunlight. My love, it's you and I. Cross closer to that is fine. So reach for the stars, 'cause we're aiming high. এতিয়া আহি পালোঁ নেহেৰু পাৰ্কৰ। মানে পাৰ্কিংটো অলপ ঝামেলা আছিল, সেইকাৰণে ইয়াতে গাড়ীখন লগালোঁ। আৰু ই অলপ ৰেডি হৈ আছে, কিবা গম নাপাওঁ। আৰু বিকাশ দাও আহি পাইছে, দেখা পাইছোঁ আমি। এতিয়া ঠিক আছে, যাওঁ, টিকেট কাটোঁ। আৰু কেমেৰাৰ পইচা লৈকে লৈ গম নাপাওঁ। ঠিক আছে, যাওঁ আৰু টিকেট কাটোঁ আৰু ভিতৰত যাওঁ। আৰু বিকাশ দা আহিছে, চাই থাকক, দেখাম আপোনাক লোকক। চল। তো গাইজ আহি থাকোঁতে আমাৰ এজন দাদাকো লগ পালোঁ, এয়া অন্য এক যাত্ৰা চেনেলৰ দাদা। হাই কৈ দিয়ক। হাই। অঁ, ঠিক লাগিল। আৰু মানে দাদাটোক লগ পালোঁ, বহুত ভাল লাগিল মানে। আৰু এয়া বিকাশ দা সেইপিনে আছে। এতিয়া যাম অলপ বিকাশ দাৰ ওচৰত আৰু আপোনালোকক দেখাই থাকোঁ। ঠিক আছে, চাই থাকক আপোনালোকে কেনেকুৱা লাগে। আৰু কিবা চাই থাকিব, লাজ লাগে। হৈ যাব আৰু কেইদিনমান প্ৰেক্টিচ কৰিলে। মোকো লাজ লাগে, তাকো আৰু চবকে লাজ লাগে। ঠিক আছে, দাদাৰ চেনেলটো আপোনালোকে চাব, অন্য এক যাত্ৰা। ঠিক আছে, মই সেইপিনে হাল্লা কৰি আছে বিকাশ দাহঁতৰ। ঠিক আছে, যাওঁ অলপ ওচৰত চাওক। এয়া দাদাই অলপ ৰেডি কৰি আছে নিজৰ কেমেৰা ছেটআপটো। ঠিক আছে, যাওঁ, চাওঁ আহক। আমি অলপ ভিডিঅ' বনাই দিওঁ।
अनबॉक्सिंग करी आছো এতিয়া কেকৰ চেলি শুরু करते हैं ओए रूपम सर मुझे मतलब ভিডিও বনা नहीं খানা বনা না ভিতৰত মেইন ভিডিঅ' চেনেলত ভিডিঅ' নেকলি কি হ'ব আমার বিকাশ দাই একটু আনবক্সিং করেন তাতে বইলে ভাল লাগিব তাতে বিকাশ দা মই এটা আপোনাক এটা কথা ক'ব বিচাৰিছোঁ এতিয়া মানে মই আপোনাৰ চেনেল চাওঁ আৰু মই মোৰ এটা মিউজিক বেণ্ড আছে অংকুৰ গোষ্ঠী মোৰ এটা চেনেল আছে অংকুৰ গোষ্ঠী বুলি যদি আপুনি পাৰে যদি এইটো আপোনালোকৰ নিশ্চয় দি দিব লিংক নিশ্চয় দিম আৰু আপোনালোকে ইমান দূৰৰ পৰা ইমান ধুনীয়াকৈ মোক ইমানখিনি ভাল পাইছে ইয়াতে আহিছে তাৰ বাবে আপোনাক বহুত বহুত বেছি ধন্যবাদ আৰু আপোনাকো বহুত বহুত ধন্যবাদ থেংক ইউ so much থেংক ইউ so much আরে এওঁলোকৰ চাৰিজনৰ কাৰণে চবে এটা হাত থাপৰি লাগে আনবক্সিং কৰি আছো এইটো কেকৰ লগত 64 MP মেগাপিক্সেল কেমেৰা ফ্ৰী এইটো কোনে আনিছে আজি বিকাশ কোনে আনিছে একটু মোৰ কেমেৰা ঘৰত কেকৰ চিনেমেটিক লগা আছে কোনোবাই লগা ইমান মোৰ বন্ধুসকল ভাইটিসকল দাদাসকল বাইদেউসকল ইমানখিনি আহিছে মানে মোৰ কেকটো কমেই হৈ গ'ল আৰু লাখ ভাল আমাৰ আৰু এটা কেক আহি গৈছে আৰু কেকটো কোনে আনিছে সুৰজ দাস আৰু প্ৰীতম নামৰ ল'ৰা দুজন সুৰজ দাস আৰু প্ৰীতম প্ৰীতম নামৰ দুজন ভাইটি আনিছে ক'ত গ'লে না আহিলে ভাল লাগিব আকৌ পিছফালে প্ৰীতম বাধা আৰু তুমি এই দুজন আনিছে কেকটো এতিয়া এইটো কেকটো কাটো বন্ধ কাটোনে ৰেডি নেক্সট লেভেল জয় মহাকাল বিকাশ দা চন্দ্ৰ দিছে আহক না কেক কাটো বনাম না পিছত কেক কাটি ল ভিজেকে ক'ত ভিজেকে রেডি গাইছ এতিয়া আমাৰ ওচৰত এজন সৰু ছোটা চা যোনে মজা মানে বঢ়িয়া ভিডিঅ' মানে বঢ়িয়া ব্লগ বনায় কম বয়সতে এতিয়া বহুত চেনেলটো গ্ৰ' কৰিছে আৰু চাব পাৰে এয়া আমাৰ বিনীত কলিতা হাই ফ্ৰেণ্ডছ চব এতিয়া মই ওলাই আছোঁ বি ব্লগছত চব চেনেলটো শুনিলোঁ দাদাৰ কিন্তু ভাল লাগিছে যে চবে ইয়াতে একত্ৰিত হৈছে আৰু বহুত ভাল লাগিছে পিছফালে কাৰ কোন ক'ৰ পৰা আহিছে কাৰ কি নাম চ' সেইবিলাক লগ ধৰিলা না বিকাশ দাক বিকাশ দাকটো লগ সদায় পায়ে থাকোঁ বুলি ক'ব পৰা যায় এণ্ড যদি দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক ইমানে আৰু ভিডিঅ'টো চাই থাকক আৰু এইটো মানে সৰু ল'ৰা হয় ভাবি চাওক এতিয়া ভাইটিটোৰ কমেও 17,000 হৈছে ন 20,000 হ'ল 20,000 হ'ল এয়া 20,000 পাৰ কৰিছে মানে বিনীত কলিতা ইউটিউব চেনেল হয় আপোনালোকেও চাব আৰু আমাৰো নতুনে হয় আমাৰো চাব ভাইটিটোৰো চাব ঠিক আছে লগ পাই ভাল লাগিল
এইপিনে Thank you so much. Thank you so much. আহিলে আজি তোমালোকে বেষ্ট উইচেছ থাকিল তোমালোকৰ চেনেলটোৰ বাবে বেষ্ট উইচেছ থাকিল থ্যাংক ইউ সো মাচ আপোনাক কংগ্ৰেচুলেশ্যন 400K থ্যাংক ইউ সো মাচ তোমাকো কংগ্ৰেচুলেশ্যন নাই মানে চেনেলটো ইয়াৰে হয় তো গাইছ এতিয়া আমি মানে লগ চগ ধৰিলোঁ বিকাশ দাক আপুনি ইণ্টাৰভিউটো চালে ইণ্টাৰভিউ মানে আচ্ছা, কি মই মানে সৰু এতিয়া মুৰা ইণ্টাৰভিউ কথা পাতিলোঁ মানে অলপ সুধিলোঁ নিউ ব্লগ বুলি ক'লোঁ আৰু আপোনাৰ হেৰিয়ত দুইটা লৈ কিনে আহিলোঁ আমি চবে তো ভাল লাগিল বিকাশদাক লগ পাই আৰু চাওঁ আৰু নেক্সট আৰু আপোনালোকক বহুতটা ইউটিউবাৰো দেখালোঁ চিৰাজ আছে মানে চবে আমাৰ লগত কথা পাতিছে সুধিছে কেনেকৈ কি আৰু ক'ত থকা মানে ভালে লাগিছে আহি কেনে ভাল লাগিছে তো চাই থাকক আপোনালোকে আমি আৰু দেখাই আছোঁ চাইছে আপোনালোকে এনেকা চিৰাজ দাক দেখা পাইছে আপুনি আৰু বিকাশ দাৰে মিটাব পাইছোঁ বিকাশ দাকে দেখা পাব আৰু বিনীত কলিতা এই সৰু বাবুটো ইমান কৰিছে যে ইমান কম বয়সতে তে ঠিক আছে আৰু দেখাই দিম চাই থাকক বহুত মানুহ হৈছে কিন্তু গাইছ এতিয়া ভিডিঅ'টো এণ্ড কৰাৰ টাইমো হৈ গ'ল ঠাণ্ডাও লাগি গ'ল বিকাশ ঠাণ্ডা ভাল লাগিছে এতিয়া কথা পাতিলোঁ লগ ধৰিলোঁ মানে ক'লে আৰু পিছত লগ পাম আৰু ভালকৈ বনাই থাকা কৰি থাকিব মানে আমাৰ ওচৰৰে ন মানুহটো মানে মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু 5 মিনিটো নালাগে আৰু ওচৰতে আৰু আমাৰ ভঙাগড় বিকাশ দা ৰূপনগৰ আৰু এনেকৈ আৰু ঠিক আছে আজি ভিডিঅ'টো আৰু এণ্ড কৰা টাইম হৈ গ'ল আৰু এতিয়া যাই আছোঁ আৰু এণ্ড কৰি আছোঁ চাই থাকক নতুন চেনেল হয় যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টটো জৰুৰ কৰিব ঠিক আছে যাওঁ বাই বাই এবাৰ কৈ দে ভালকৈ কৈ দে ঠিক আছে টিল দেন টাটা বাই বাই এণ্ড চায়নাৰা আৰু যদি ভাল লাগছে ক'ব অলপ কিবা কিবি ঠিক আছে বাই 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 বাই